আহিছোঁ এই মুহূৰ্তত এটা বিশেষ খবৰ যিসকলে চাকৰি বিচাৰি হাবাথুৰি খাই পৰিছিল তেওঁলোকৰ বাবে এটা ভাল খবৰ চাকৰি বিচৰা লোকসকলৰ বাবে এই ভাল খবৰ আহি পৰিছে এতিয়া চৰকাৰী চাকৰি এটাৰ আশাত থকা সকলে 7 জানুৱাৰীৰ ভিতৰত আবেদন কৰক স্নাতক উত্তীৰ্ণ হ'লেই তেওঁলোকে আবেদন কৰিব পাৰিব স্নাতক উত্তীৰ্ণ লোকৰ বাবে নিৰ্দিষ্ট পদ এছবিআইত খালী হৈছে অসমত 311টা পদৰ বাবে বিজ্ঞাপন মুকলি কৰি দিয়া হৈছে এছবিআইৰ তৰফৰ পৰা ইতিমধ্যে ৱেবছাইট মুকলি কৰি দিয়া হৈছে এছবিআইৰ জব বেংক ৱেবছাইটত আপুনি যদি প্ৰৱেশ কৰে তেনেহলে আবেদন কৰিব পাৰিব আৰু আবেদন কৰাৰ পূৰ্বে আপুনি কি যোগ্যতা বা কি অৰ্হতা লাগিব কি তথ্য লাগিব সকলো কথা আপুনি ভালদৰে এবাৰ চাই ল'ব পাৰিব জুনিয়ৰ এছ'চিয়েট গ্ৰাহক সহায় আৰু বিক্ৰী পদৰ বাবে বিজ্ঞাপন বিচৰা হৈছে আবেদনৰ শেষ সময়সীমা 2025 বৰ্ষৰ 7 জানুৱাৰী সমগ্ৰ দেশত মুঠ 13,735টা পদ খালী হৈছে এই 13,735টা পদৰ ভিতৰত অসমত খালী হোৱা পদৰ সংখ্যা হৈছে 311টা এই 311টা পদৰ বাবে আপুনিও আবেদন কৰিব পাৰে কিন্তু মনত ৰাখিব 2025 বৰ্ষৰ অৰ্থাৎ আগন্তুক জানুৱাৰী মাহৰ 7 তাৰিখৰ ভিতৰতে কিন্তু আপুনি কৰিব লাগিব আবেদন 7 তাৰিখতকৈ কিন্তু অধিক সময় বৃদ্ধি কৰাৰ কোনো ধৰণৰ সম্ভাৱনা নাই নিৰ্দিষ্ট দিনৰ ভিতৰতে আপুনি আবেদন কৰক কেৱল অসমেই নহয় অৰুণাচল প্ৰদেশ মেঘালয় নাগালেণ্ড লক্ষ্ণৌ দিল্লী আদি কেইবাটাও প্ৰান্তত দেশৰ খালী হৈছে এই পদসমূহ কিন্তু অসমত 311টা পদৰ বাবে বিজ্ঞাপন মুকলি কৰি দিয়া হৈছে স্নাতক উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক উত্তীৰ্ণ হ'লে আবেদন কৰিব পাৰিব আৰু প্ৰাৰ্থীগৰাকীৰ বয়স হ'ব লাগিব 20ৰ পৰা 28 বছৰ অৰ্থাৎ জানুৱাৰী 2025ত তেওঁৰ আবেদনকাৰী বয়স হ'ব লাগিব 20ৰ পৰা 28 বছৰ আৰু কি ৱেবছাইট মুকলি কৰি দিয়া হৈছে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ এছবিআই বেংক কেৰিছৰ যি ৱেবছাইট আছে সেই ৱেবছাইটত গৈ আপুনি অনলাইন আবেদন কৰিব পাৰিব প্ৰাৰ্থীসকলক যেতিয়া সকলো নথিপত্ৰ দিয়াৰ পিছত তেওঁলোকক যেতিয়া সাক্ষাৎকাৰৰ বাবে মতা হ'ব দুটাকৈ প্ৰথমতে অনলাইন পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আৰু এই দুটা পৰীক্ষাত যেতিয়া অনলাইন পৰীক্ষাত আপুনি উত্তীৰ্ণ হ'ব লগে লগে পুনৰ আপুনি স্থানীয় ভাষাৰ ওপৰত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব স্থানীয় ভাষাৰ যদি আপুনি অসমৰ পৰা আবেদন কৰে তেনেহ'লে অসমীয়া ভাষাৰ ওপৰত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব গতিকে হাতত সময় খুব কম আছে 7 জানুৱাৰীৰ ভিতৰতে আপুনিও কৰক আবেদন